পুনৰ এইটো ভিডিঅ'ত আসাম হিষ্ট্ৰী বা অসম বুৰঞ্জীৰ 20টা MCQ আলোচনা কৰিছোঁ নিশ্চয় ভিডিঅ'টো ভাল লাগিব আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন ভিডিঅ'বিলাক সোনকালে চাব পাৰে আৰু PDF লাগিলে ডেসক্ৰিপচন বক্সত টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিয়া আছে তাতে জয়েন কৰিব আৰু PDF ফাইল ডাউনলোড কৰি ল'ব গতিকে বলক আমি প্ৰশ্নসমূহলৈ আগবাঢ়িছো তোমাৰ ফাৰ্স্ট কোৱেশ্চন Who wrote the book হস্তিৰ বিদ্যাৰ্ণৱ হস্তিৰ বিদ্যাৰ্ণৱ পুথি কোনে ৰচনা কৰে ৰাইট আনসাৰ অপচন এ সুকুমাৰ বৰকাইত সুকুমাৰ বৰকাইতে হস্তিৰ বিদ্যাৰ্ণৱ পুথি ৰচনা কৰিছিল আৰু এই পুথিখন ৰজা শিৱসিংহ আৰু তেওঁৰ ৰাণীৰ পৃষ্ঠপোষকতাত ৰাজকীয় ঘৰত থকা হাতী পৰিচালনা আৰু যত্নৰ বিষয়ে কিতাপখনত আলোচনা কৰা হৈছে Question number 2 Which Ahom king fought the Battle of Pathrughatt? কোনজন আহোম ৰজাৰ দিনত লটাকটা ৰণ হয় ৰাইট আনসাৰ অপচন এ ৰাজেশ্বৰ সিংহ আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনত লটাকটা ৰণ হয় Question number 3 Which Ahom king married the princess কুৰংগৰ নয়নী of Manipur মণিপুৰৰ ৰাজকন্যা কুৰংগৰ নয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ৰাইট আনসাৰ অপচন বি ৰাজেশ্বৰ সিংহ আহোম ৰজা ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰাজকন্যা কুৰংগৰ নয়নীক বিয়া কৰাইছিল আৰু ৰাজেশ্বৰ সিংহক সুৰেমফা বুলি জনা যায় মনত ৰাখিব যে ৰাজেশ্বৰ সিংহৰ পৰিৱৰ্তে সুৰেমফাও দি দিব পাৰে গতিকে আমি কি লিখিম যে সুৰেমফা ৰাজকন্যা মণিপুৰৰ যি ৰাজকন্যা কুৰংগৰ নয়নী তাইক সুৰেমফাই বিয়া কৰাইছিল অৰ্থাৎ ৰাজেশ্বৰ সিংহই বিয়া কৰাইছিল Question number 4 In which year was Maniram Dewan hanged কোন চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল ৰাইট আনসাৰ অপচন বি 1858 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল আৰু মণিৰাম দেৱানক ফাঁচি দিয়াৰ কাৰণ আছিল তেওঁ সিপাহী বিদ্ৰোহত নেতৃত্ব দিছিল অৰ্থাৎ তেওঁ সিপাহী বিদ্ৰোহৰ লগত জড়িত আছিল তেওঁ সিপাহী বিদ্ৰোহৰ লগত জড়িত থকাৰ কাৰণে মণিৰাম দেৱানক ব্ৰিটিছে ফাঁচি দিছিল Question number 5 Which is the tallest temple in Assam অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনখন ৰাইট আনসাৰ অপচন এ শিৱদল শিৱদল হল অসমৰ আটাইতকৈ ওখ মন্দিৰ আৰু এই মন্দিৰটোৰ উচ্চতা হল 195 ফুট অৰ্থাৎ 195 ফিট হল ইয়াৰ হাইট আৰু এই মন্দিৰটো শিৱসাগৰত অৱস্থিত আৰু এই মন্দিৰ বনোৱা হৈছিল 1736 চনত 1734ত শিৱসাগৰত এই মন্দিৰটো বনোৱা হৈছিল Question number 6 Who invited the Man's army to Assam অসমলৈ মানহেনাক কোনে আমন্ত্ৰণ কৰি আনিছিল ৰাইট আনসাৰ অপচন বি বদনপুৰ ফুকন আমি সকলোৱে জানো যে বদনপুৰ ফুকনে মানহেনাক আমন্ত্ৰণ কৰি আনিছিল অসমলৈ Question number 7 Who was the teenager who was martyred while trying to fly the flag at Gopur police station in the 1942 movement Most important question যে 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওতে শহীদ হোৱা কিশোৰীজন কোন আছিল ৰাইট আনসাৰ অপচন এ কনকলতা বৰুৱা আমি সকলোৱে জানো যে গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওতে কনকলতা বৰুৱাই বুকুত গুলি খাই মৃত্যুবৰণ কৰিছিল অৰ্থাৎ শহীদ হৈছিল Question number 8 Who was the British officer who died in the Battle of Phuluguri in 1861 during the peasants uprising in Assam অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন কোন আছিল ৰাইট আনসাৰ অপচন বি লেফটেনেণ্ট সিংগাৰ লেফটেনেণ্ট সিংগাৰ আছিল অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন Question number 9 In which year was the Battle of Pathrughatt fought কোন চনত পথাৰুঘাটৰ ৰণ হৈছিল ৰাইট আনসাৰ অপচন বি 1894 1894 চনত
পথৰগতৰ ৰণ হৈছিল Question number 10 Who is the author of the book Ratnamala Most important question Ratnamala কিতাপখনৰ ৰচক কোন Right answer option C পুৰুষোত্তম বিদ্যানিধি পুৰুষোত্তম বিদ্যানিধিয়ে ৰত্নমালা কিতাপখন ৰচনা কৰিছিল Question number 11 In which year was the Chutia Kingdom established কিমান চনত চুটিয়া ৰাজ্য স্থাপিত হৈছিল Right answer option A 1189 1189 চনত চুটিয়া ৰাজ্য স্থাপিত হৈছিল Question number 12 In which year was autonomy introduced in Assam অসমত কিমান চনত স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হৈছিল Right answer option B 1935 1935 চনত অসমত স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হয় Most important question আৰু কম্পিটিটিভ এক্সাম সমূহত প্ৰায় আহিয়ে থকা প্ৰশ্ন গতিকে আমি মনত ৰাখিব লাগিব যে অসমত স্বায়ত্ত শাসন প্ৰৱৰ্তন কেতিয়া হৈছিল 1935 চনত Question number 13 In which year was the Congress session held in Pandu Most important question আৰু কম্পিটিটিভ এক্সামত আহি থকা প্ৰশ্ন যে কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে Right answer option C 1926 1926 চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে Question number 14 Which Ahom king built the famous Karenghor বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল Right answer option C ৰাজেশ্বৰ সিংহ ৰাজেশ্বৰ সিংহই বিখ্যাত কাৰেংঘৰ নিৰ্মাণ কৰিছিল Question number 15 Which Ahom king was the first to seek the help of the British কোনজন আহোম ৰজাই প্ৰথমে ইংৰাজৰ সহায় বিচাৰিছিল Right answer option B সুক্ৰামফা আহোম ৰজা সুক্ৰামফাই প্ৰথমে ইংৰাজৰ সহায় বিচাৰিছিল Question number 16 In which year did the Mans invade the first Ahom kingdom কিমান চনত মানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে Right answer option A 1817 1817 চনত মানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে আৰু মানসকলে আহোম ৰাজ্য দ্বিতীয়বাৰৰ বাবে আক্ৰমণ কৰে 1818 চনত আৰু তৃতীয়বাৰৰ বাবে আক্ৰমণ কৰে 1820 চনত Question number 17 In which year did Jogeshwar Singha ascended the throne of Assam Jogeshwar Singhai কিমান চনত অসমৰ সিংহাসনত উঠে Right answer option C 1821 1861 চনত জগেশ্বৰ সিংহই অসমৰ সিংহাসনত উঠে Question number 18 During the region of which Ahom king did Shankardev started praising the Nava Vaishnava religion Most important question যে কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে Right answer option A চুহুংমুং আহোম ৰজা চুহুংমুঙৰ দিনত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে Question number 19 Which Ahom king is called খুৰা ৰজা Most important question যে কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয় Right answer option B সুক্ৰামফা আহোম ৰজা সুক্ৰামফাক খুৰা ৰজা বুলি কোৱা হয় Question number 20 অৰ্থাৎ last question During the region of which Ahom king did Mir Jumla invade Assam কোনজন আহোম ৰজাৰ দিনত মিৰ জুমৰাই অসম আক্ৰমণ কৰে Right answer option D চুটিনফা আহোম ৰজা চুটিনফাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰে তেকেটা আছিল এইটো ভিডিওৰ প্ৰশ্ন যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব আৰু সকলোৱে চোৱাৰ বাবে শেয়াৰ কৰিব